সভাৰ সাধাৰণ অধ্যক্ষ সভাপতি সংগীতা গগৈ কৰি আনিছিলোঁ আৰু ছাৰকো এখনি গামোচাৰে জনাবলৈ কষ্ট কৰি পদাৰ্থ বিজ্ঞান বিভাগৰ তোমালোকে কি লৈছা আৰু বৈচিত্ৰময় ভাৰতবৰ্ষৰ সাজপাৰ আৰু খাদ্য গোটেইখন ফুৰাই তুলি চাইছা আৰু গোটেই ভাৰতৰ বিভিন্ন ৰাজ্যৰ হেৰি দেখুৱাইছা সাজপাৰো দেখুৱাইছা খাদ্যাভাসটো দেখুৱাইছা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ কি লৈছা তুমি ভাত জেনেৰেলি সাধাৰণ অসমৰ মানুহে খায় সাধাৰণতে আমি ভাতটো দেখাইছোঁ ইয়াত তুমি অসমতে অসমক ৰিপ্ৰেজেণ্ট কৰিছোঁ ইফালে তামোল পাণ আলহী আহিলে দিয়া তামোল পাণ আছে জলপান আছে তিলপিঠা আছে লাড়ু আছে ছত্তীশগড় ন এখন এখন ৰাজ্য আৰু তোমালোকে সাজপোছ পাৰ তেনেকৈ লৈ লৈছা কৰ্মচাৰীবৃন্দ আৰু এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা আমাৰ মৰমৰ কলা কুশলীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমতে এই বৰ্ণাঢ্য আয়োজনৰ বাবে আৰু এই বৰ্ণাঢ্য আয়োজনত আশাসুধীয়া প্ৰচেষ্টাৰে প্ৰয়াস আগবঢ়াই অহাৰ বাবে বৰগাঁও মহাবিদ্যালয় তোমালোকে কৰ্ণাটক ৰাজ্য লৈছা এনে ভাষা জানা নাই কৰ্ণাটকৰ তোমালোক কেৰেলীয়া লৈছা ন কেৰেলা তত্ত্বাৱধায়ক ডক্টৰ ৰিণ্টু গগৈ ডাঙৰীয়াৰ যি প্ৰয়াস আৰু প্ৰচেষ্টা এই প্ৰয়াস আৰু প্ৰচেষ্টাৰ আন্তৰিক শলাগ লৈছিল লগতে আমাৰ মহাবিদ্যালয় এই সাংস্কৃতিক শোভাযাত্ৰাক লৈ সমূহ ছাত্ৰ ছাত্ৰীৰে বহু আশা জড়িত হৈ থাকে গতিকে বছৰৰ মূৰত বাৰ্ষিক ক্ৰীড়া সপ্তাহ এবাৰেই আহে গতিকে সকলো ছাত্ৰ ছাত্ৰীয়ে বাৰ্ষিক ক্ৰীড়া সপ্তাহক লৈ আশা ভৰসা লৈ থাকে গতিকে এই যি সাংস্কৃতিক শোভাযাত্ৰা ইয়াত সকলোৱে নিজৰ ব্যস্ত দিব বিচাৰিছে আৰু আমি দেখিছোঁ সকলোৱে বিভিন্ন ধৰণৰ নিশ্চয় দেখিছে বিভিন্ন ধৰণৰ কৃষ্টি সংস্কৃতি দেখাবলৈ চেষ্টা কৰিছে বিহুৰ পৰা আদি কৰি বা ডাঙৰীৰ পৰা আদি কৰি খুব ভাল ভাল কৰিছে সকলোৱে ভাল হওক আৰু নৱকান্ত বৰুৱাৰ ছাৰে তেওঁলোকৰ ওপৰত গোটেই সমস্যাবোৰ গোটেই কথাবোৰ সমাজৰ প্ৰত্যেকটো ভাল বেয়া গোটেইখিনি দিশ তেওঁলোকৰ ওপৰত চাপি দিবলৈ চেষ্টা কৰা হয় গতিকে আমি আমাৰ টিমটোৰ বা আমাৰ এই বিষয়টোৰ আমি এতিয়াই বুজাবলৈ চেষ্টা কৰিছোঁ যে নাৰী এগৰাকী কাৰো অধীনত নহয় ইমানখিনি সমস্যাৰ সন্মুখীন হয় তেওঁলোকক এগৰাকী দেৱী হিচাপে বুজি এখন সমাজে আগবঢ়াই নিবলৈ বিচাৰিছে প্ৰত্যেকটো ক্ষেত্ৰত মানে নাৰী এগৰাকীক আমাক প্ৰয়োজন হয় নাৰী অবিহনে আমি সমাজত হয়তো একো ক্ষেত্ৰতে আমি আগবাঢ়িব নোৱাৰোঁ হয় পুৰুষেও নিজৰ মৰ্যাদা প্ৰদান কৰে কিন্তু তাত নাৰী बोलो दुर्गा माई की জয় এইখন খুলেই নেখাই দেখোন ৰক্ষা কৰক প্ৰভু ৰক্ষা কৰক দাদা মই ভাগৰি পৰিছোঁ জয় মাৰাঠা গানটো যাব লাগিব জয়মণি শাস্তি নেকি অঁ পূৰা শাস্তি দি দিয়া আন্দোলন কৰিছে নেকি ডাইনি ন ডাইনি কি হ'ল কি কৰিলে ছোৱালী সন্তান অকল দ্বিতীয়জনী ছোৱালী লাভলি না জাতীয় সংগ্ৰাম যিটো কৰিছা
ব্ৰিটিছ অসমটো মানে ধৰিছোঁ ব্ৰিটিছৰ পৰা যিখিনি আছে আৰু স্বাধীন অসমটো কথাটো নিবিচাৰ কিমান চনৰ পৰা কিমান চন ক'লা তুমি অঁ তাৰ পিছত মানে স্বাধীনোত্তৰ মানে স্বাধীনোত্তৰ অসম হ'বলৈ তুমি কি ৰোল লৈছা মহাত্মা গান্ধী অঁ এই ভাৰত স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা অসহযোগ আন্দোলন অঁ স্বদেশ গ্ৰহণ বিদেশী বৰ্জন না বিদেশী বস্তু বৰ্জন কৰা হেৰি দেখুৱাইছে ন আইন আমি নামানো আইন আমি নামানো কৰিম বা মৰিম লৈ লৈছোঁ তোমালোকে যে এইটো ড্ৰেছত আছা হয় আমি আলফা বনিছোঁ আলফা বনিছা অঁ আলফা কি কাৰণে বনিছা তোমালোকে আলফা বনিছিলোঁ আমি অসম আন্দোলনৰ সময়ত আলফা সৃষ্টি হৈছিলে যাতে অসমৰ পৰা বাংলাদেশী খেদাবলৈ আৰু অসমখনক এটা ছেপাৰেট এইটো মানে স্বাধীন দেশ হিচাপে এখন গঠন কৰিবলৈ আলফাৰ তেতিয়া সৃষ্টি হৈছিল হয় তোমালোকে আলফা কথাবিলাক মানে ভাল পোৱা নেকি আমি আলফাক ছাপোৰ্ট নকৰোঁ যিহেতু আমি এতিয়া আলফাৰ আমাৰ কেৰেক্টাৰ লৈছোঁ কাৰণে এই শোভাযাত্ৰাৰ কাৰণেহে আলফা অঁ ঠিক আছে What's the relation between women and nature? কেনেকৈ জড়িত কেনেকৈ ইন হোৱাট ৱে কানেক্টেড অঁ গুড Respect, okay, we have to protect, we should show our respect, and in what way we will connect? তুমি কিহৰ হেৰি কৰি আছা এইটো অঁ মাদাৰ নেচাৰ ট্ৰি অফ লাইফ এওঁ কি কৰি আছে গছ অঁ ধৰি আছা যে এইজোপা গছৰ হেৰি দেখুৱাইছা ন গছ বৃক্ষ কথাটো বন্ধ কৰিছা ফৰেষ্ট লাগে ন লিভ আৰ্থ লভ আৰ্থ